আমাক নমাই দিলে আমি এনেকুৱা জেগাত ৰখি দিলোঁ গৈ আছেগে আমাক ল'বলৈ আহি যাব দাদা আমাক ল'বলৈ ধন্যবাদ থাকিলে তেল ফাটাই দিম আজি বুজিছে হাঁহৰ মাংসত তেল থাকেই মানে আজি আমাৰ ৰেচিপিটোৰ নাম কি হ'ব ডাক হান্দি ডাক আমি আগত হেল্ল' বন্ধুসকল আজি আমি আৰু এটা ৰেচিপি লৈ ওলাইছোঁ আজি আমাৰ ৰেচিপি হ'ব হাঁহৰ মাংস যিটো হান্দিত বনিব সেইকাৰণে নাম হ'ব হান্দি ডাক আপোনালোকে চাই গৈ থাকক এবাৰ পৰিৱেশটো চাওক না ইয়াৰ কি ধুনীয়া পৰিৱেশ ইয়াৰ কি ক'ব আমাৰ ৰেচিপিৰ প্ৰধান বস্তুটো এয়া চাই লওক পুৰা প্ৰফেশ্যনেল কাটিং দি থকা হৈছে ইয়াক কি ধুনীয়া পিচ কাটিং দিছে চাওক না এবাৰ সাংঘাতিক দিছে মানুহবিলাক প্ৰফেশ্যনেল যে সেইকাৰণে আমি এতিয়া আহিয়ে ফেৰীত উঠি ল'লোঁ এইয়া এই মানুহজনৰ বাহাদুৰি গামোচা পিন্ধি থকা মানুহজনক দেখিছে নহয় এইজনে আমাক বনোৱাৰ সামগ্ৰীবিলাক দিছে এয়া মই পাইলটৰ জেগাত আহি বহি গ'লোঁ ইয়াত পাইলট বহে এয়া আমাৰ পিছফালে পাইলট ইয়াত বহি বতাহটো লৈ আছোঁ কি ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে কি মজা লৈছে পাইলটে কি চাবা আৰু দিয়ক কাটিং দিয়ক আৰু এবাৰ পালোহি আমাক নমাই দিলে আমি এনেকুৱা জেগাত ৰখি দিলোঁ গৈ আছেগে আমাক ল'বলৈ আহি যাব দাদা আমাক ল'বলৈ ধন্যবাদ থাকিলে উঠ না মই উঠাটো লেণ্ড হৈ গ'ল যদি উঠিম এইয়া মই উঠাই দিম ৰবা এইটো লোৱা পাহাৰ খহি গৈ আছে জলদি এই জংঘলৰ মাজত আমি এতিয়া ঘূৰি ফুৰিম এইয়া মেন ভাইচেছ ৱৰ্ল্ড ভাল মানুহখিনি দেই বহুত ভাল লাগিলে মানুহখিনি মজা মানুহ এনেকুৱা সুন্দৰ দিলোঁ মানুহ মানে মানুহৰ মন থাকিলে এনেকৈ থাকিব লাগে এনেকৈ যাম ওলাব দিয়া একো নাই গৈ থাকা একো নাই जगह हम नीचे बना लम दाव तो আছে ना हां दाव आ जाओ कुछ अच्छा जगह में बैठेगा ना आ जाओ नीचे में कहां बैठेगा आ जाओ उस दिन तो बैठा था वो जगह पे बैठेगा ना आराम वो उधर खाली जगह है बहुत खाली जगह है आओ लो मुश्किल से आ रहे हैं हम लोग आओ ओ भाई ए या बहुत कष्ट ए कष्ट भाई सब्सक्राइब लाइक सब कर दिवा दे केला बहुत कष्ट कर आइसो दे एतो जगह आप महान हो आपको ठीक टाइम पे याद आ गया अभी थोड़ा अच्छा सा खड़ी ले लिया पतला ए ये सब तो भर भरा के चलेगा मतलब जलाने के लिए एकदम एक नंबर चलो दिलदार चलो चांदी के पार चलो अभी यहाँ पर हम लोग ठहर जाएंगे कहाँ बैठेंगे हम लोग यहाँ बैठेंगे वो खड़ी है ना चूल्हा एकदम रेडी है ना चूल्हा रेडी हो गया ठीक है चलो पहले कोई इधर में जला के गया है अच्छा से खड़ी डालेगा ना इसको जलाएगा हम लोग भी अभी बहुत बढ़िया जगह में है ब्रो बढ़िया ऐसा शांति चाहिए हम लोग को तुम्हें की था जुगाड़ কৰি আছো কি কৰিবা এতিয়া বটলত ভৰাই আছালে এটো চাটনি কৰিম মানে তেতালিবা আমাৰ ইয়াত পটা নাই বা মিক্সাৰ নাই তুমি একো চোৱা না তুমি ঘৰাই চোৱা কেনে অভয়াৰণ্য হয় অৰণ্য দিয়া দেখাবা দেই কেনেকৈ কৰা দেখাম সবে চাব পাৰিব ৰাইজ অকল চেনেলটো সাবস্ক্ৰাইব আৰু কেলা লাইক কৰি দিব এইয়া জুই জ্বলি গ'ল আমাৰ গৰম হলো কেছ নাই মানে বুজিছানে আমাক টেষ্ট লাগে শান্তি লাগে এই শান্তি পৰিৱেশ চোৱা নাই এই পৰিৱেশটো চোৱা এবাৰ এইটো কাৰণে আহিছো ইয়াত এই পৰিৱেশটো ৰেডি হৈ গ'ল চৌকা ৰেডি হৈ গ'ল আমাৰ এইটো চৌকা এইয়া একদম ধুনীয়াকৈ নিহি লাগে বহুৱা চাব বাছ ফাৰ্ষ্ট টাইম তেল গৈ আছে নি তেল দিয়া নিমখটো তেলটো ফাটাই ল'ব লাগিব না তেলটো ফাটাই ল'ব লাগিব দিয়া তেল ফাটাই দিম আজি বুজিছা হাঁহৰ মাংসত তেল থাকেই মানে আজি আমাৰ ৰেচিপিটোৰ নাম কি হ'ব ডাক হান্দি ডাক আমি আগত হান্দি মটন বনাইছো ফাৰ্ষ্ট টাইম হান্দি ডাক হান্দি বনিব পুৰা হান্দিত বনিব যি বনিব হান্দিত বনিব হয় না এইবিলাক সেফটি বটা নলাগিবলে এইবিলাক কোৱা নাই আগত এইয়া কাটিং দি আছা ধৰা জোগাৰটো বনাই লৈছো এইটো কোহোৱা হয় এইটো চব কামত লাগে জিন্দা থকা বা মৰা লোকে ন মৰা লোকে লাগিব এইটো নহ'লে কামেই নহ'ব তোমাৰ
চাউন মানে একচুয়ালি মানে কি তোমাৰ কিবা বনাবলৈ যেতিয়া চাউন ওলাব ন একচুয়ালি খানানো মজা বনিব চাউন তেল মানে কিমান হিট হৈছে এতিয়া পিঁয়াজ আহি গ'ল পিঁয়াজ সৰু সৰু কোমোৰা কেইটুকুৰামান দি দিছোঁ মানে এইটো কি কোমোৰা গ্ৰেভি হ'বলৈ দাদুইটো কি ধুনীয়া জুই এটা দিছে দেই আল্টিমেট জুই এটা দিছে কিন্তু আদা নহৰু গ'ল আদা নহৰু পেষ্টটো ঢালি দিলে ন এতিয়া হালধি ঢালি আছে হালধি দি দিছোঁ আৰু লগত কি দিব লগত দিম ৰেড চিলি দিবা জিৰা ধনিয়া ধনিয়াটো নিদিওঁ ধনিয়াটো নাযায় ন গৰম মছলা বহুত পেক কৰি আছিলে কি বহুত পেক কৰি আছিলে কেলা কাটি দিলা নেকি বে এইটো কেলা আমাৰ পুখুৰী পাৰতে পেক কৰি আছে ৰাতি কেলা বেলেগ এটা কালাৰ দেখোন এইটো চোৱা ৰাতিপুৱা 5টা বজাত এজনী কেলা বহুত হাল্লা কৰে আজি কাৰণে এজনী কাটি আজি কেলা মানে মাংস খাম তাৰ এইয়া ধুই লোৱা হৈ গ'ল ন ধুই লোৱা হৈ গ'ল মাংস এবাৰ দি দিয়া হৈছে আমাৰ হাঁহজনী দেই ধৰণতে হাঁহজনী আৰু আলু একটো ৰাখি দিছে কেঁচাকৈ খাব ধৰণে আলুটো দিলা চৌকাটো চোৱা চৌকাটো ভাল লাগিছে বাৰু অলপ ফাৰ্ষ্ট টাইম বেলেগ এটা মজা এইটো ষ্টাইলি বনোৱা এইটো ৰেচিপিটোৰ নাম কি হ'ব এইটো হান্দি ডাক আচ্ছা হয় মানে হাঁহৰ মাংস ন দেশী হাঁহৰ মাংস কোমোৰা দি বনিব ন এই ৰেচিপিটো ক'ৰ পৰা ফেমাছ হয় ক'ৰ ৰেচিপি হয় এইটো আমাৰ এইটো আছামৰ ন এইটো আমাৰ অসমৰ নিজৰ ৰেচিপি একদম হাঁহ আমাৰ ফেভৰেট দেই আচ্ছা প্ৰচলিতা ইয়াত চব যি দিবলগীয়া আছিলে মছলা নিমখ পাতি চব দি দিয়া হ'ল নেকি চব দি দিয়া কোমোৰাটো দি দিয়া দেই তেলকেইটা চোৱা তেল বহুত তেল ওলাই গ'ল দেখোন ভোট জলকীয়া থেতালি দিয়া চিষ্টেমটো চাওঁ এইয়া লাল হৈ গৈছে দিবা আৰু এইটো খুলিলে এইটো চাবা হা ইমান গাল তেল লাগিছে বেছি নিদিবা এতিয়া আমাৰ নিমখ হৈছে ন নিমখটো একদম সোৱাদ অনুসাৰ ভাই সোৱাদ অনুসাৰ নিমখ ডালো এয়া কমপ্লিট জুই কমাই দিছে নেকি এতিয়া জুই পুৰা হালকা কৰি দিছোঁ বহুত ডাঠ এটা গ্ৰেভি হৈছে কিন্তু দেই এইটো কোমোৰা গ্ৰেভি ন এতিয়া মানে উপায় নাই গেঞ্জিটোৱে কুৰবান কৰি দিছোঁ আৰু দেই কুৰবান কৰি দিছা নেকি দি দিয়া দেখা একো নাই তুমি উঠি যাবা বে কেলা তুমি ভাইৰেল হ'বা কেলা ঢাকি থৈছা ইয়াত থৈ দিছোঁ চেফটি পুৰা চেফটি ইয়াতে ভাত উঠাই দিয়া হৈছে নেকি ভাত উঠাই দিছোঁ ভাত উঠাই দিছা কি চাউল এইটো কম জহা নি বিৰাট জটিলা বাই খোৱাৰ মাথা মাৰি আছা ওম নম শিৱায় ওম নমো পাৰ্বতী পতে হৰ হৰ মহাদেৱ বৰ শীতল পানী এটা পালো মানে গাটো শীতল পৰি গ'ল দেহা শীতল পৰি গ'ল মই ক'লো নহয় আজি পানীটো কেনেকুৱা পানীটো চালি আহিলে শীতল শীতল মানে আপোনালোকে বুজি পাই নাই বাৰু শীতল চিল 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 যাবা বেছি নাযাবা ঐ ভাই মজা 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 তুমি লৈছা মেইন মজাটো বেলেগৰ শীতলটো বেলেগ আমাৰটো হ'ল এইটো চাওঁ চাওঁ কোনটো চাওঁ গংগে মা চাওঁ 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 মোৰ মালাটো গুচি গ'ল বে দিয়ক এইটো লৈছে গংগা মা লৈছে দিয়ক ৰুদ্ৰাক্ষৰ মালাটো মানে জাপ মান দেখ এই অলপ আগত ভিডিঅ' দেখি আছিলোঁ নহয় মই মোৰে ভুল মানে একচুৱেলি অলপ আগত ভিডিঅ' দেখি আছিলোঁ ভিডিঅ' দেখিছিলা জাপটো মাৰটো মানে ওলাই গ'ল একো নাই মা গংগাই লৈ গৈছে মাৰ ওচৰত মই এই ৰুদ্ৰাক্ষটো অৰ্পণ কৰিলোঁ এয়া আমাৰ খোৱা বোৱা হৈ গ'ল এই আমাৰ ফেৰী মালিকজন এজন দাদা যিজনে আমাক আনিছিলে ইয়ালৈকে নমাই থৈ গৈছে ইমান সময় দিছে আমাক এবাৰ সময় কেইটা বাজিলে 6টা 2 বাজিলে ন এইটো পৰিৱেশ মজা জিলিকাই দিলা জুই লোকৰ বস্তু ন বনাকে মজাকে ধুই দিলা ভাল লাগিলে এয়া আমাৰ ফেৰী আহি গ'ল আমাক ল'বলৈ এতিয়া আমি উঠি যাব লাগে গধূলি হ'ল আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিম এতিয়া দেখা হ'ব আৰু এটা দেওবাৰে আমি যিহেতু দেওবাৰেহে ফ্ৰী থাকোঁ ধন্যবাদ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব এতিয়া সময় আপোনাৰ 6:31 চাওকচোন এবাৰ পৰিৱেশটো কি অৱস্থা